এই বছৰ আমাৰ মেট্ৰিকত 16,944 জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছিলে। সাধাৰণতে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ কম্পিউটাৰ দিওঁ। যিহেতু কম্পিউটাৰসমূহৰ বিভিন্ন পাৰ্টছ আদি চাইনা আদি বিভিন্ন জাগাৰ পৰা আহে আৰু এতিয়া কিনাটো বহুতখিনি আমাৰ কাৰণে সুবিধাজনক নহয়। সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি 20,000কৈ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই কেটেগৰীত 16,944 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু 12 ছেপ্টেম্বৰত আমি এই পুঁজি এখন সৰু প্ৰায় 300-400 যোৱাকালিৰ দৰে ষ্টুডেণ্ট লৈ এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি মুকলি কৰি দিম।